নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম হুইলছ ইউটিউব চেনেল আপোনালোকে ইয়াৰ গাড়ীসমূহৰ বিভিন্ন তথ্য পাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাওক সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আগত পাবলৈ সো গাইজ আজি আমি লৈ আহিছোঁ আপোনালোকলৈ এটা নতুন ভিডিঅ' য'ত আমি কথা পাতিম ৰেনল্টৰ 5 to 7 সিটাৰ হেটচবেক টাইবাৰৰ বিষয়ে সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ৰেনল্টে ইতিমধ্যে লঞ্চ কৰিলে 5 to 7 সিটাৰ হেটচবেক টাইবাৰ এক আকৰ্ষণীয় দামত ইয়াৰ বেছ ভেৰিয়েণ্টৰ দাম হ'ল মাত্ৰ 4.9 লাখ টকা এক্স-শ্বৰুম গুৱাহাটীৰ হিচাপত আৰু টপ ভেৰিয়েণ্টৰ দাম হ'ল 6.89 লাখ টকা ৰেনল্টে দাবী কৰা মতে এই গাড়ীখনত আপোনালোকে বহুতো ফাৰ্ষ্ট এণ্ড বেষ্ট ইন ছেগমেণ্ট ফিচাৰ্ছ পাব যিটো সাধাৰণতে এনেধৰণৰ বাজেটত পোৱা নাযায় গতিকে আমি এই ভিডিঅ'টোত এই গাড়ীখনৰ সকলোবোৰ ভেৰিয়েণ্টৰ লগতে ইয়াৰ ফিচাৰসমূহ আৰু কিমান দামত পাব কোনটো ভেৰিয়েণ্ট সকলোতকৈ ভেলিউ ফৰ মানি হ'ব সেই বিষয়ে কথা পাতিম চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ৰেনল্ট টাইপৰ সৰ্বমুঠ 4টা ভেৰিয়েণ্ট পাব বেছ ভেৰিয়েণ্ট RXC তাৰ ওপৰত RXL আৰু তাৰপিছত RXT আৰু একেবাৰে টপ ভেৰিয়েণ্ট হ'ল RXZ চ' প্ৰথমতে আমি কথা পাতোঁ আহক বেছ ভেৰিয়েণ্ট RXCৰ বিষয়ে এক্স-শ্বৰুম প্ৰাইচ গুৱাহাটীৰ হিচাপত আপোনালোকে এই গাড়ীখন 4.99 লাখত পাব এই বেছ ভেৰিয়েণ্টত আপোনালোকে প্ৰজেক্টৰ হেডলেম্পছ বডি কালাৰ্ড বাম্পাৰ হুইল চেণ্টাৰ কেপ ব্লেক ORVM ব্লেক ড'ৰ হেণ্ডেলছ ৱেল-টোন ডেছবৰ্ড ব্লেক ইনাৰ ড'ৰ হেণ্ডেলছ LED ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ ফেব্ৰিক ছিট পাৱাৰ ষ্টেৰিং ফ্ৰণ্ট পাৱাৰ উইণ্ডোজ ফ্ৰণ্ট AC ভেণ্টছ ইজিলি ৰিক্লাইনেবল ছেকেণ্ড ৰ' ছিট ইজি ফিক্স থাৰ্ড ৰ' ছিট আৰু ফাৰ্ষ্ট ৰত পাব 12 ভল্টৰ চকেট এইখিনিয়ে হ'ল বেছ ভেৰিয়েণ্ট RXCৰ লগত পাবলগীয়া ফিচাৰসমূহ এতিয়া আমি কথা পাতোঁ আহক RXL ভেৰিয়েণ্টৰ বিষয়ে এক্স-শ্বৰুম গুৱাহাটীৰ হিচাপত এই ভেৰিয়েণ্টখনৰ দাম 5.78 লাখ যিটো পাই 80,000 বেছি বেছ ভেৰিয়েণ্টতকৈ এতিয়া চাওঁ আহক RXL ভেৰিয়েণ্টৰ ফিচাৰসমূহ বডি কালাৰ ড'ৰ হেণ্ডেলছ ফুল প্লাষ্টিক হুইল কভাৰ বেক টেকেলছন ড'ৰ বডি কালাৰ্ড ORVM ফ্ৰণ্ট গ্ৰিল উইথ ক্ৰোম ফিনিছ dual tone dashboard with piano black finish LED instrument cluster with white color height adjustable tilt steering twin AC with second and third row vents with independent control cool glove box in the central console remote central locking manually adjustable ORVMs audio system with bluetooth connection and 2 front speakers এতিয়া চাওঁ আহক RXL মডেলৰ সেফটি ফিচাৰসমূহ RXCত পোৱা সেফটি ফিচাৰসমূহৰ উপৰিও ইয়াত পাব স্পীড সেন্সিং ড'ৰ লক চাওঁ আহক ছেকেণ্ড টপ ভেৰিয়েণ্ট RXTৰ বিষয়ে এক্স-শ্বৰুম গুৱাহাটীৰ হিচাপত এই ভেৰিয়েণ্টৰ দাম 6.28 লাখ যিটো RXL ভেৰিয়েণ্টখনতকৈ 50,000 বেছি গতিকে চাওঁ আহক RXT ভেৰিয়েণ্টখনত কি কি ফিচাৰ্ছ পাব ট্ৰিপল এইচ ক্ৰোম ফিনিছ গ্ৰিল ৰুফ ৰেলছ উইথ 50 kg লোডিং কেপাচিটি ফ্ৰণ্ট এণ্ড ৰিয়াৰত পাব SUV দৰে লুক ফ্ৰণ্ট AC ভেণ্টছ উইথ ক্ৰোম ফিনিছ LED ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ উইথ ক্ৰোম ছেমি আউটলাইন প্ৰিমিয়াম ফেব্ৰিক ছিটছ ইলেক্ট্ৰিকেলি এডজাষ্টেবল ORVMs ফ্ৰণ্ট আৰু ৰিয়াৰত পাব পাৱাৰ উইণ্ডোজ front seat back pockets navigation system with 20.32 cm touch screen front and rear speakers day and night adjustable IRVM rear roof lighting upper glove box আৰু lower cool glove box 12V socket in first and second row safety features সমূহ ইয়াৰ তলৰ মডেল RXL ৰ সৈতে একে সো গাইজ আমি এতিয়া কথা পাতিম টপ মডেল RXZ ৰ বিষয়ে এক্স-শ্বৰুম গুৱাহাটীৰ হিচাপত এই ভেৰিয়েণ্টখনৰ দাম 6.82 লাখ যিটো RXTতকৈ প্ৰায় 50,000 বেছি এতিয়া চাওঁ আহক টপ মডেলৰ ফিচাৰসমূহ RXTত পোৱা সকলো ফিচাৰ্ছৰ উপৰিও ইয়াত পাব ষ্টাইলিছ ফ্লেক্স হুইল LED DRS ডুৱেল টোন ডেছবৰ্ড উইথ চিলভাৰ এচেণ্ট knobs on front AC vents engine start stop push button silver finish in door handles gear knob and steering 3D fabric seat 4 speakers and 2 tweeters smart assist card rear wiper and washer with defogger auto up and down diver windows rear view parking camera 12V socket in all the 3 rows এতিয়া চাওঁ আহক RXZ ভেৰিয়েণ্টৰ সেফটি ফিচাৰসমূহ বাকী ভেৰিয়েণ্টত পোৱা সকলো ফিচাৰ্ছৰ উপৰিও ইয়াত পাব দুটা সাইড এয়াৰবেগছ এতিয়া চাওঁ আহক ৰেনল্ট টাইপৰ ইঞ্জিনৰ বিষয়ে ইয়াত আপোনালোকে পাব 1 লিটাৰ 3 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন মেনুৱেল ট্ৰান্সমিশ্যনৰ সৈতে যিয়ে 71 bhp পাৱাৰ প্ৰডিউচ কৰিব 6250 rpmত আৰু 96 nm টৰ্ক প্ৰডিউচ কৰিব 3500 rpmত ইয়াত আপোনালোকে পাব 14 ইঞ্চ হুইল য'ত ফ্ৰণ্টত থাকিব ডিস্ক ব্ৰেক আৰু ৰিয়েৰত থাকিব ড্ৰাম ব্ৰেক এতিয়া চাওঁ আহক গাড়ীখনৰ ডাইমেনশ্যনসমূহ আপোনালোকৰ স্ক্ৰীনত দেখুৱাৰ ধৰণে লেংথ হ'ল 3990 mm উইথ হ'ল 1739 mm হাইট হ'ল 1640 mm হুইল বেছ 2636 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স 182 mm গাড়ীখনৰ ফুয়েল টেংক কেপাচিটি 40 লিটাৰ আৰু আপোনালোকে ইয়াত 20.5 kmpl ৰ মাইলেজ পাব এতিয়া চাওঁ আহক গাড়ীখনৰ বুট স্পেচ হ'ল 84 লিটাৰ আৰু যদিহে আপোনালোকে থাৰ্ড ৰ' ছিটকেইটা ফ'ল্ড কৰি লয় তেতিয়াহ'লে বুট স্পেচ পাব 625 লিটাৰৰ
যিহেতু আমি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভেৰিয়েণ্ট ৱাইজ প্ৰায় সকলোবোৰ তথ্য দিবলৈ চেষ্টা কৰিছোঁ আৰু যদিহে আপোনালোকে ফ্লাইবাৰ লোৱাৰ কথা ভাবিছে তেনেহ'লে আপোনালোকৰ পচন্দৰ অনুসৰি যিকোনো এটা ভেৰিয়েণ্ট ল'ব পাৰে যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও আমি বিভিন্ন ধৰণৰ গাড়ী ভিডিঅ' লৈ আহিম